নমস্কাৰ মই অৰ্জুনে সকলোকে স্বাগতম জনাইছো আমাৰ এজিকে সেন্টাৰ আসাম ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আৰু ইণ্ডিয়ান পলিটিৰ ওপৰত এটো 7 নম্বৰ পাৰ্ট হ'ব আৰু আগৰ পাৰ্টসমূহ যদি আপোনালোকে চোৱা নাই তেনেহলে ভিডিও ডেসক্ৰিপচনত লিংক দি আছে, গৈ চাব পাৰিব। আৰু আমাৰ ভিডিওসমূহ যদি ভাল পায় তেনেহলে ভিডিওসমূহ লাইক কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে? অপশনত দিয়েছে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ উপৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন এ ভাৰতৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক নিযুক্তি দিয়ে। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, সংবিধানৰ কণ্ঠ অনুচ্ছেদৰ অন্তৰ্গত যিকোনো ব্যক্তিয়ে নিজৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ বিষয়ত পনপটীয়াভাৱে উচ্চতম ন্যায়ালয়ত যাব পাৰে। অপশনত দিয়েছে অনুচ্ছেদ 21, অনুচ্ছেদ 28, অনুচ্ছেদ 32, অনুচ্ছেদ 30। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন সি অনুচ্ছেদ 32। অনুচ্ছেদ 32-ৰ আধাৰত যিকোনো ব্যক্তিয়ে নিজৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ বিষয়ত ডাইৰেক্ট উচ্চতম ন্যায়ালয়ত যাব পাৰে। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম বিত্ত আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইম্পৰ্টেন্ট প্ৰশ্ন, মনত ৰাখিব। অপশনত দিয়েছে 1947, 1949, 1950, 1951। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি 1951। ঠিক আছে, আৰু প্ৰথম বিত্ত আয়ুক্ত আছিল শ্ৰী কেসি নেয়োগী। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, বিত্ত আয়ুক্তক কোনে নিযুক্তি দিয়ে? অপশনত দিয়েছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ উপৰাষ্ট্ৰপতি। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন বি ভাৰতৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে বিত্ত আয়ুক্তক নিযুক্তি দিয়ে। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, সংবিধানৰ কণ্ঠ অনুচ্ছেদৰ অন্তৰ্গত লোকসেৱা আয়োগৰ সদস্যক বহিষ্কাৰ কৰাৰ কথা উল্লেখ আছে। অপশনত দিয়েছে অনুচ্ছেদ 303, অনুচ্ছেদ 312, অনুচ্ছেদ 319, অনুচ্ছেদ 317। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি অনুচ্ছেদ 317। ঠিক আছে, অনুচ্ছেদ 317-ৰ আধাৰত ৰাষ্ট্ৰপতিয়ে লোকসেৱা আয়োগৰ সদস্যক বহিষ্কাৰ কৰিব পাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰতিবেদনৰ যোগেদি। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংঘত কোনে নতুন ৰাজ্যৰ স্বীকৃতি দিয়ে? অপশনত দিয়েছে ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়, প্ৰধানমন্ত্ৰী, সংসদ। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি সংসদ। অনুচ্ছেদ 3-ৰ মাধ্যমত নতুন ৰাজ্য গঠন কৰাৰ অধিকাৰ অকল সংসদৰহে আছে। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ কোন দেশৰ সংবিধান সবাতকৈ ডাঙৰ লিখিত সংবিধান? অপশনত দিয়েছে ভাৰত, আমেৰিকা, ৰাছিয়া, ইংলেণ্ড। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন এ ভাৰত। আমাৰ দেশৰ সংবিধানখন বিশ্বৰ ভিতৰতে সবাতকৈ ডাঙৰ লিখিত সংবিধান। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, আমাৰ দেশৰ সংবিধানখন প্ৰস্তুত হ'বলৈ কিমান সময় লাগিছিল? অপশনত দিয়েছে 2 বছৰ, 3 বছৰ 2 মাহ, 2 বছৰ 2 মাহ, 2 বছৰ 11 মাহ 18 দিন। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি 2 বছৰ 11 মাহ 18 দিন। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, আমাৰ দেশৰ তিনিওটা সেনাৰ সেনাপতি কোন? ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন এ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি হৈছে আমাৰ দেশৰ তিনিওটা সেনাৰ সেনাপতি। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, সংসদৰ দুয়োটা সদনৰ প্ৰশ্নকালৰ ঠিক পিছৰ সময়খিনিক কি বুলি কোৱা হয়? অপশনত দিয়েছে মধ্যকাল, প্ৰশ্নকাল, শূন্যকাল, অন্তিমকাল। আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন সি শূন্যকাল। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, কিমানতম সংবিধান সংশোধনীৰ দ্বাৰা ভোট প্ৰদান কৰাৰ বয়স 21 বছৰৰ পৰা 19 বছৰ কৰিছিল? অপশনত দিয়েছে 61তম সংবিধান সংশোধন 1989, 42তম সংবিধান সংশোধন 1976, 73তম সংবিধান সংশোধন 1992, 52তম সংবিধান সংশোধন 1985।
আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন এ 61তম সংবিধান সংশোধন 1989 ঠিক আছে মনে ৰাখিব পৰৱৰ্তী প্ৰশ্ন উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্বন্ধীয় বিভাগ কোনে সংশোধন কৰে অপশনত দি আছে ৰাষ্ট্ৰপতি সংসদ প্ৰধানমন্ত্ৰী উচ্চতম ন্যায়ালয় আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি উচ্চতম ন্যায়ালয় ঠিক আছে পৰৱৰ্তী প্ৰশ্ন আমাৰ দেশত বৰ্তমানলৈকে কিমানবাৰ বিত্তীয় আপাতকাল জাৰি কৰিছে ইম্পৰ্টেন্ট প্ৰশ্ন অপশনত দি আছে এবাৰ দুবাৰ তিনিবাৰ এবাৰ হোৱা নাই আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি এবাৰো হোৱা নাই বৰ্তমানলৈকে আমাৰ দেশত বিত্তীয় আপাতকাল এবাৰো জাৰি হোৱা নাই ঠিক আছে পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ সংশোধন প্ৰক্ৰিয়া কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপশনত দি আছে আয়াৰলেণ্ড দক্ষিণ আফ্ৰিকা আমেৰিকা ব্ৰিটেইন আৰু এর শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকা দেশৰ সংবিধানৰ পৰা সংবিধান সংশোধন প্ৰক্ৰিয়া লোৱা হৈছে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন একক নাগৰিকতাৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপশনত দি আছে ৰাছিয়া দক্ষিণ আফ্ৰিকা আমেৰিকা ব্ৰিটেইন আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি ব্ৰিটেইন দেশৰ সংবিধানৰ পৰা একক নাগৰিকত্ব বুলি ক'লে আমাৰ এটাই নাগৰিকত্ব আমি ভাৰতৰ নাগৰিক আমাক আৰু এক্সট্ৰাকে কোনো এখন দেশৰ বা কোনো এখন ঠাইৰ নাগৰিকত্ব ল'ব নালাগে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন কোনটো ভাৰতৰ সংবিধানৰ অধীনত মানৱ অধিকাৰৰ লগতে মৌলিক অধিকাৰ অপশনত দি আছে ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ শিক্ষাৰ অধিকাৰ সম্পত্তিৰ অধিকাৰ সমতাৰ অধিকাৰ আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন বি শিক্ষাৰ অধিকাৰ হৈছে মানৱ অধিকাৰৰ লগতে মৌলিক অধিকাৰ ঠিক আছে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানে আমাৰ দেশৰ নাম কি বুলি ব্যৱহাৰ কৰিছে অপশনত দি আছে ইণ্ডিয়া ভাৰত হিন্দুস্তান ইণ্ডিয়া আৰু ভাৰত আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি ইণ্ডিয়া আৰু ভাৰত ঠিক আছে মনে ৰাখিব পৰৱৰ্তী প্ৰশ্ন ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপশনত দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ব্ৰিটেইন আইৰিছ ৰাছিয়া আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন সি আইৰিছ দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ নিলম্বনৰ ব্যৱস্থাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপশনত দি আছে জাৰ্মানী দক্ষিণ আফ্ৰিকা আয়াৰলেণ্ড ব্ৰিটেইন আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন এ জাৰ্মানী আমি আগতে আলোচনা কৰিছিলোঁ যে জৰুৰীকালীন অৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰসমূহ নিলম্বিত হ'ব পাৰে আৰু এই ধাৰণাটো জাৰ্মানী দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ঠিক আছে মনে ৰাখিব পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাজনৈতিক দলসমূহক কোনে স্বীকৃতি দিয়ে অপশনত দি আছে উচ্চতম ন্যায়ালয় সংসদ ৰাষ্ট্ৰপতি ভাৰতৰ নিৰ্বাচন আয়োগ আৰু এর শুদ্ধ উত্তৰটো হৈছে অপশন ডি ভাৰতৰ নিৰ্বাচন আয়োগ ঠিক আছে আজি আমি ইণ্ডিয়ান পলিটিৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে